হ'ল ভাৰত, এয়া হ'ল ভূটান। ভাৰত ভূটান সীমান্তৱৰ্তী অঞ্চলত আমি আছোঁ বৰ্তমান। এই ভাৰত ভূটান সীমান্তৱৰ্তী অঞ্চলত এই বগা মাটিত হাজাৰ হাজাৰ পৰ্যটক আহি পিকনিক স্থলীত পিকনিক খাবলৈ আহে। সঁচাকৈ ভাল লাগিছে, মোৰো ভাল লাগিছে। আহক আমি কেইজনমান এনে যুৱক আছে, আমি কথা পাতিবলৈ যত্ন কৰিম। ক'ৰ পৰা আহিছা তোমালোকে? থুলিত বনভোজ খাবলৈ আহিছা, কেনেকুৱা লাগিছে? ভাল লাগিছে। আজি ফাৰ্ষ্ট আহিলা তোমালোকে? লোকেশ্যন চাই তোমাৰ ভিউটো চাই কেনেকুৱা পালা? ভাল লাগিছে না? সঁচাকে ভাল লাগিছে। দূৰ দূৰণিৰ মানুহ এই পৰ্যটকস্থলী আহি এই প্ৰাকৃতিক সৌন্দৰ্য এটা পৰিৱেশ উপভোগ কৰে। অকল অসমৰ নহয়, অসমৰ বাহিৰৰ বা ভাৰতবৰ্ষৰ বাহিৰতো মানুহ আহি ইয়াতে আহি পৰ্যটক এই আপোনাৰ বনভোজস্থলীত আহি ধুনীয়া এটা পৰিৱেশ পাই ভাল লাগে। আৰু এজন আমাৰ লগত বন্ধু আছে ক'বলৈ গ'লে, মিষ্টাৰ মঞ্জুৰ। মঞ্জুৰ, কি ক'বা এই মুহূৰ্তত, কেনেকুৱা লাগিছে অনুভৱ? সঁচাকৈ খুব ভাল অনুভৱ হৈছে। মানে বগামাটিত আহি পেলাই প্ৰথমবাৰৰ বাবে আহিছোঁ। এই বগামাটিত আহি পেলাই এটা ভাল লগা পৰিৱেশ। আৰু ইয়াত দেখিলোঁ যে বহু সংখ্যক লোক অসমৰ বিভিন্ন প্ৰান্তৰ লগতে বাহিৰৰ পৰা লোক কিছু আহে। আৰু সঁচাকৈ এক আকৰ্ষণীয় পৰিৱেশ। আৰু ইয়াত আহি পেলাই সদায় মনটো ভাল লাগিছে। আৰু বনভোজ খাবলৈ অহাৰ মজাই বেলেগ থাকে। আজিও ফটো উঠাৰ ইয়াত যিমান ফটো উঠিছোঁ আৰু ফটো উঠিব মনেই গৈ আছে। মানে এটাৰ পিছত আন এটা বিউটিফুল প্লেচ দেখা পাইছোঁ। সঁচাকৈ ভাল লগা এটা পৰিৱেশ। ধন্যবাদ। বঢ়িয়া। মঞ্জুৰ ইছলামে মঞ্জুৰ ভূঞাই টিভিত বহি এংকৰিং কৰিছে। তেনেকুৱা ধুনীয়া কনচাৰ্টত কৈ গ'লে কথাখিনি যাতে মুখস্থ কৰি আছে, তেনেকুৱা কৈ গ'লে। ধন্যবাদ জনাইছোঁ মঞ্জুৰ। আমি আৰু দৃশ্য আমি আপোনালোকক দেখুৱাম। আৰু তাৰ লগত আমি আৰু এটা বস্তু আপোনালোকক দেখুৱাইছোঁ। ধুনীয়া ভিউটো আকৌ দেখুৱাবলৈ অনুৰোধ জনাইছোঁ। বগা পাথৰ, অসমৰ ভিতৰত এনেকুৱা বগা পাথৰ থকা ঠাই আজি মই প্ৰথম দেখিলোঁ। আমি দৃশ্য আমি আপোনালোকক দেখুৱাই আছোঁ। কলা পাথৰৰ চিষ্টেম নাই, অকল বগা পাথৰ, ধুনীয়া ধুনীয়া পাথৰবিলাক। মজা বোটত উঠিম আমি মাৰিম নেকি এইটো আগৰ পৰা আপুনি বগা মাটিৰ পানীত আমি এতিয়াও আছোঁ। পানীত মানে বৰ্ডৰ ওপৰত আমি দৃশ্য দেখুৱাই আছোঁ আপোনালোকক। বৰ্ডত যোৱাৰ কেনেকুৱা মজা চাই থাকক আমাৰ সম্পূৰ্ণ ব্লগটো। সৰু সৰু মাইনা কেইজনী উঠিছে আমাৰ। মাইনা কেনেকুৱা লাগিছে? কেনেকুৱা Yang aku bapak tuh kota tuh gue sih. Kalau pas itu sekali ikut gue
ব্যাক সাইডে এই কাটেন এই নাওটা দেখ এটা দেখ হ্যালো हिंदी आता है हिंदी में नहीं आता है only poro तो बीस बोल बात किसी से सारा लगे পাৰ্টি এতিয়া কমি গ'ল কমি যায় এতিয়া কিহৰ কাৰণে কমি এতিয়া জানুৱাৰী 1, 2 এনেকা 8, 9, 6 তাৰিখলৈকে হয় আৰু না ইয়াৰ পৰা বেছি নহয় জানুৱাৰী মাহত বেছি হয় তাৰমানে অঁ জানুৱাৰী ফাৰ্ষ্ট উইকত অঁ আৰু গোটেই বছৰটো এনেই থাকে এটা দুটা আহে আৰু না এটা দুটা গাড়ী এনে এটা দুটা গাড়ী আহে পানী কিমান আছে ইয়াতে বেছি পান নাই অলপ পানী আছে বুকুমান হ'ব এইগোলা এতিয়া পানীত ৰিক্স নহয় নেকি হা পানীত ৰিক্স নহয় নেকি পানীত ৰিক্স নাই ইমান এতিয়া পানীৰ তলত কিবা নাই নেকি ইয়াতে নাই একো নাই ভয় নাই নাই দোৱাৰ লগতো ভয় নাই এইটো কি কয় জেগাটোৰ নাম কি কয় বগামাটি যাওঁ খান যা বগামাটি যাওঁ ইউ নাংগল মানে কি এটা সুন্দৰ এটা পৰিৱেশত আহিছোঁ ইমান ঠাণ্ডা পানীত ধৰি ৰখাত বহুত কষ্ট হৈ গৈছে কিন্তু তথাপি ভাল লাগিছে সেইকাৰণে আহিছোঁ ইয়াত ধুনীয়া পৰিৱেশ আৰু যিমান সোঁত বৈ গৈ আছে পানীত এতিয়া পানী নাই কিন্তু সোঁত বৈ গৈ আছে এক দেখিব লগা এটা বস্তু এইটো পাহাৰ আমি কেমেৰা পাৰ্চনত ঘূৰাই দিবলৈ অনুৰোধ জনাইছোঁ এইটো পাহাৰ যে আছে এইটো পাহাৰৰ পৰা এইটো পাহাৰলৈ তথা এইটো পাহাৰৰ পৰা এইটো পাহাৰলৈ আহে মানুহ এটা তাৰমানে তাঁৰ আছে তাঁৰত এটা ৰছী লগাই দিয়ে ৰছী লগাই চেল কিবা কিবি কৰি আহি যায় ধুনীয়াকৈ আহি যায় বহুত মজা লাগিছে এতিয়া অহা নাই এতিয়া যদি আহিলে হয় মই আপোনালোকক দেখুৱাব পাৰিলোঁ হয় এটা ধুনীয়া পৰিৱেশৰ মাজত আছে আমি বগামাটিৰ যিটো মানুহৰ এটা প্ৰাকৃতিক সৌন্দৰ্য বনভোজস্থলী এটা সুন্দৰ ঠাই বনভোজস্থলীত আমি উপস্থিত আহিছোঁ আমিও বনভোজ খাবলৈ আহিছোঁ এটা ধুনীয়া পৰিৱেশৰ মাজত আপোনালোকেও যদি আহিব চেষ্টা কৰে এই বগামাটিত আহিলে ধুনীয়া এটা লোকেশ্যন পাব ধুনীয়া এটা পৰিৱেশ পাব এই বগামাটি হাজাৰ হাজাৰ মানুহ এই অসমৰ বা অসমৰ বাহিৰৰ পৰ্যটক আহি এই বগামাটিত বনভোজ খাবলৈ আহে আমি সমগ্ৰ দৃশ্য মই আপোনালোকক দেখুৱাইছোঁ আমি কিছু দৃশ্য আমি আপোনালোকক ইতিমধ্যে আমাৰ কেমেৰা আবদ্ধ হৈছে বাকী এইটো চাইডে আৰু বহুত দৃশ্য আছে আৰু বহুত মানুহ অগণন মানুহ ভিৰ কৰিছে কিন্তু এই লকডাউনৰ সময়তো অগণন মানুহ ভিৰ কৰিছে আমি কিছু সংখ্যক মানুহে আপোনালোকক দেখাব সক্ষম হৈছোঁ ধুনীয়া লোকেশ্যনত সেইকাৰণে ল'ৰা ছোৱালী বা যুৱক যুৱতী আহিলে একপি ফটো নামাৰাকৈ থাকিব নোৱাৰে আপোনালোকে ধুনীয়াকৈ সুন্দৰকৈ ফটো এটা মাৰি আছে চেল্ফি মাৰি আছে ষ্টিল ফটো মাৰি আছে DSLR কেমেৰা দি ফটো মাৰি আছে ভিডিঅ' শ্বুট কৰি আছে ইউটিউবাৰসকলে ভিডিঅ' বনাবলৈ ইয়াতে আহে ধুনীয়া এটা পৰিৱেশৰ মাজত ইয়াতে মানুহ আহি এটা সুন্দৰ এটা নিশাটো ল'ব পাৰে এই অঞ্চলত কিন্তু
এটা ট্ৰাইবেল এৰিয়া পাহাৰীয়া অঞ্চলৰ মাজত এয়া ঝৰ্ণাৰ নৈ বৈ গৈছে ক'ব লাগিব। ইয়াত ঝৰ্ণাই পাহাৰৰ পৰা ঝৰ্ণা আহিছে। আমি সমগ্ৰ দৃশ্য আমি আৰু আপোনালোকক দেখুৱাম, আহক আমাৰ লগত থাকক। আমি এইটো বগামাটি কিহৰ কাৰণে নাম দিছে নাজানো। এইটো বগৰী বাগানৰ বাহিৰে আমি একো দেখিব পৰা নাই, অকল বগৰী বাগান, অকল বগৰী গছ। আচলতে এইটো হ'ব লাগিছিল বগৰী মাটি, তেনেকুৱা কিবা নাম হ'ব লাগিছিল, বগৰী দি নামটো হ'ব লাগিছিল। অকল বগৰী গছ অবিহনে আমি একো দেখিব পৰা নাই। বৃহত্তম এটা অঞ্চল, এই অঞ্চলত অকল বগৰী গছে আমি দেখা পাইছোঁ। আমি দেখা পাইছোঁ আপোনালোকক অকল বগৰী গছ। বগৰী কিন্তু বহুত টেষ্টি। আমি ফাৰ্ষ্টত আহি কিনে বগৰী পাৰি খাইছোঁ গছত। আমি এতিয়াও চেষ্টা কৰিম বগৰী খোৱাৰ কাৰণে, যদি থাকে তেনেকুৱা এটা দুটা গছত বগৰী। বাইক আপোনালোকক দেখুৱাম বগৰীটো কেনেকুৱা ধৰণৰ বগৰী। চাওক, এনেকুৱা কোনো মানুহ নাই যে এইটো বগৰী খাই বা টেষ্টি নকৰি থাকিব পাৰিব। চাওক আপোনালোকে বগৰীটো, জিভাত পানী এনেই ওলাব। বহুত টেঙা, বগৰীটো বহুত টেঙা, কিন্তু টেষ্টি আছে বহুত। বগৰী খাই আছে। Habis itu lah yang dapur ya.